গ্ৰন্থ সান্নিধ্য সুবাস এই চেনেলটোলৈ মই আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। মোৰ নাম চিম্পী কোঁৱৰ আৰু মই ফৰকাটিং মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰী। গ্ৰন্থ সান্নিধ্য সুবাস এই চেনেলটোত অংশগ্ৰহণ কৰিবলৈ পাই মই বহুত আনন্দিত হৈছোঁ। এই চেনেলটোত অংশগ্ৰহণ কৰিবলৈ উৎসাহ আৰু অনুপ্ৰেৰণা যোগোৱা আমাৰ বিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগৰ অধ্যাপক শ্ৰীযুত অপূৰ্ব ৰঞ্জন দত্ত ছাৰলৈ মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। গ্ৰন্থ অধ্যয়নৰ সমালোচনা দিয়াৰ মোৰ বিশেষ অভিজ্ঞতা নাই, তথাপিও দিবলৈ চেষ্টা কৰিছোঁ। যদিহে কেনেবাকৈ ভুল হয় মোক ক্ষমা কৰিব। নিসংগতাৰ যন্ত্ৰণানাশক হিচাপে কাম আৰু মানুহৰ সংগ হিচাপে গ্ৰন্থই বিশেষভাৱে সহায় কৰে। মানুহৰ মনবোৰক আশাবাদী কৰি তোলে, ধৈৰ্যশীল হোৱাত সহায় কৰে। বৰ্তমান সমগ্ৰ বিশ্বতে যি আতংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ বাবে আমি সকলো দুখিত। ভগৱানৰ ওচৰত মই এইটোৱেই প্ৰাৰ্থনা জনাওঁ যে আপোনালোক সকলো সুস্থ হৈ থাকক আৰু অতি সোনকালে যেন এই আতংক আঁতৰি যায়। এই সময়ছোৱাত মই নিজৰ ভাল লগা কামখিনি কৰাৰ লগতে ভাল লগা কিতাপসমূহো পঢ়িছোঁ। আজি মই এখন গ্ৰন্থ সমালোচনাত এখন কিতাপৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ, যিখন কিতাপ বৰ্তমান সকলোৰে উৎসাহ আৰু প্ৰেৰণাৰ উৎস হৈ পৰিছে। সেইখন গ্ৰন্থ হৈছে বেবী হালদাৰৰ অমানিশাৰ পোহৰ। এয়া বেবী হালদাৰৰ জীৱনক লৈ লিখা এক কাহিনী, যি এক 30 বছৰীয়া এগৰাকী নাৰীৰ জীৱনৰ বঞ্চনাৰ দ্বিধাহীন সৰল বৃত্তান্ত। মাথো লাঞ্জনা গঞ্জনাৰ চাকনিত পাকঘূৰণি খাই ঠাউনি বিচাৰি হাবাথুৰি খোৱা এক তৰুণীৰ এয়া এক সংঘাতময় জীৱনগাথা। 6ষ্ঠ শ্ৰেণী দেওনা পাৰ হৈ তেওঁ 7ম শ্ৰেণীত বহিব নপাওঁতেই ফলিপুথি সামৰি তেওঁক বিয়া দিয়া হৈছিল। তেতিয়া তাইৰ বয়স আছিল মাত্ৰ 12 বছৰ। মাক দেউতাকৰ মূৰৰ বোজা পাতলোৱাৰ অজুহাতত দুগুণৰো বেছি বয়সৰ এজনৰ সৈতে তাইক জাপি দিয়া হৈছিল সংসাৰ ৰচনা কৰিবলৈ। আৰু তেনেকৈয়ে অশিক্ষিত বুদ্ধিহীন দৈন্য এজনৰ সৈতে তাই জীৱন ৰচনা কৰিবলৈ বাধ্য হয়। বিয়া, স্বামী, সহবাস একোৰে ভু নোপোৱা ছোৱালীজনীয়ে এটা এটাকৈ 3টা সন্তানৰ মাতৃত্বৰ দায়িত্ব ল'ব লগা হৈছিল মাত্ৰ 20 বছৰ বয়সতে। মাথো দুখ যন্ত্ৰণা অত্যাচাৰত জুৰুলা হোৱা ছোৱালীজনীয়ে 3টা সন্তানৰ দায়িত্ব মূৰ পাতি লৈ কাণ্ডজ্ঞানহীন নিষ্ঠুৰ স্বামীৰ ঘৰ ত্যাগ কৰি জীৱন আৰু জীৱিকাৰ সন্ধানত কোনো অচিন ঠাইলৈ যাব লগা হয়। ভাত কাপোৰৰ চিন্তা, ল'ৰা ছোৱালীৰ বেমাৰ আজাৰ, পঢ়া শুনাৰ চিন্তা 24 ঘণ্টাই জুমুৰি দি থাকে তেওঁক। তথাপিও এশ-এবুৰি এনে চিন্তাৰ চাকনৈয়াত পাকঘূৰণি খাই থকাৰ মাজতো যেতিয়া তাইৰ ভিতৰৰ সেই প্ৰবল ইচ্ছাৰ জোৰত কাহানী বাটেই সামৰি সুতৰি থোৱা 6ষ্ঠ শ্ৰেণী বিস্মৃত বিদ্যাখিনিক টানি আজুৰি উলিয়াই আনি অতি সাধাৰণ ভাষাৰে অতিক্ৰম কৰি অহা 30টা বছৰৰ বিপদসংকুল জীৱনটোৰ কথা দ্বিধাহীনভাৱে প্ৰকাশ কৰিছে। স্মৃতিৰ মণিকোঠাৰ পৰা আজৰি আনিব বিচাৰিছে পাৰ হৈ যোৱা 30টা বসন্তৰ অনাহুত ক্ষণবোৰ, আৰু তাতেই যেন অনুসন্ধান কৰিছে জীৱনক জয় কৰাৰ মানসেৰে কিছু সাহস আৰু প্ৰত্যয়ৰ। বন কৰা ছোৱালী বেবী উজ্জীৱিত হৈছে বেবী হালদাৰৰ ৰূপত। একো নোপোৱাৰ দুৰ্বিহতত মূৰ দোৱাব খোজা নাই বেবী হালদাৰে। বেবীয়ে আজি কিছু বিশ্বাস আৰু মৰ্মৰ দাবীত যেনে গভীৰ উৎসুকতাৰে অন্বেষণ কৰিছে জীৱনৰ প্ৰকৃত সংজ্ঞাৰ। সেয়ে বন কৰা ছোৱালীৰ প্ৰাত্যহিক কামখিনি সামৰি খন্তেক জিৰণি লৈ একান্ত আত্মবিশ্বাসেৰে হাতত তুলি লৈছে বহী আৰু কলম। মাথো কিতাপৰ পাত চাই বাক্যাংশ বা বাক্য লিখিব পৰা অৰ্হতাকণেৰে লেখিকাই লিখি গৈছে। অতি সৰল আৰু সাৱলীলভাৱে তেওঁৰ কলম চলাই গৈছে। কোনোবাই সাহিত্যিক ভাৱভাষাৰ ব্যঞ্জনাৰে কিতাপখন পৰিপুষ্ট নহয় বুলি ভাবিলেও আমাৰ দৃষ্টিত এক স্বকীয়তাৰে উজলি উঠিছে। সমাজৰ কোনো পূৰ্ব প্ৰস্তুতি নোহোৱাকৈ পিতৃৱৎ এজনৰ অনুপ্ৰেৰণাৰ তাগিদাত অনুভৱৰ ক্ষণৰ পৰা লিখি গৈছে ছন্দহীন জীৱনৰ নিৰ্মোহ কাহিনী, য'ত লেখিকাই মনত পেলাব পৰা নাই কোনোবা আপোনজনৰ অপলক মৰমৰ কিঞ্চিত মুহূৰ্ত। প্ৰাণোচ্ছল শৈশৱক শিহৰিত কৰা কোনো সুখানুভূতি, অথবা য'ত তেওঁ বিচাৰি পোৱা নাই যৌৱনৰ মাদকতাময় অন্তহীন আকুলতা। মাথো লাঞ্জনা গঞ্জনাৰ চাকনিত পাকঘূৰণি খাই ঠাউনি বিচাৰি হাবাথুৰি খোৱা এয়া এক তৰুণীৰ এক সংঘাতময় জীৱনগাথা। কিতাপখন পঢ়ি মোৰ ভালেই লাগিল।
আৰু এগৰাকী নাৰীয়ে নিজৰ সংবেদনশীলতাৰ সহায়ত নিপীড়নকাৰী সমাজৰ প্ৰকৃত ৰূপটো কিমান গভীৰভাৱে আৰু সৰল ৰূপত তুলি ধৰিব পাৰে, কিতাপখন তাৰ এক উজ্জ্বল দৃষ্টান্ত। যদি আপোনালোকে এই কিতাপখন পঢ়া নাই, নিশ্চয় এবাৰ পঢ়িব, যথেষ্ট অনুপ্ৰাণিত হ'ব। মই আৰু বিশেষ নকওঁ, ইয়াকে কৈ মই মোৰ চমু বক্তব্য সামৰি মাৰিছোঁ। যদিহে ইয়াৰ মাজতে কিবা ভুল ভ্ৰান্তি হৈছে মোক ক্ষমা কৰি দিব। নমস্কাৰ, ধন্যবাদ।